আজি যে আমি বিজ্ঞান দিৱস পাতিলোঁ, আচলতে আমি অসম জাতীয় বিদ্যালয় নুনমাটিত যিটো জাতীয় বিদ্যালয় আছে তেওঁলোকৰ তত্ত্বাৱধানতে পতা আৰু গোটেই অসম জুৰি আজি বিভিন্ন জাতীয় বিদ্যালয়ে কিছু বিজ্ঞান দিৱস পাতিছে। আমাৰ উদ্দেশ্যটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান দিৱস আৰু বিজ্ঞান শিক্ষাৰ ওপৰত এইটো গুৰুত্ব যাতে ভৱিষ্যত দিনত তেওঁলোকে একজন ভাল বিজ্ঞানী বা বিজ্ঞান মনস্ক মানুহ হ'ব পাৰে, সেইটোৱেই আজি আমি বিজ্ঞান দিৱসৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এটা মানে শিক্ষা দিব বিচাৰিছোঁ। আজি 28 ফেব্ৰুৱাৰী, এই আজিৰ দিনতেই ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমন অৰ CV ৰমন, চ' এখেতে এজন বহুত ডাঙৰ বৈজ্ঞানিক। এখেতে 28 ফেব্ৰুৱাৰীত আজিৰ দিনটোতেই 1928 মানে 1928 চনত এই ৰমন এফেক্ট আৱিষ্কাৰ কৰিছিল। চ' এই আৱিষ্কাৰটো এটা বহুত ইম্পৰ্টেণ্ট পৰিঘটনা। এই পৰিঘটনাটো বহুত ইম্পৰ্টেণ্ট কাৰণ এই পৰিঘটনাটো আৱিষ্কাৰ কৰাৰ কাৰণে এখেতে 1930 চনত আমাৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বঁটা যোনটো নোবেল বঁটা সেইটো লাভ কৰিছিলে। আৰু এখেতেই এছিয়াৰ পৰা ফাৰ্ষ্ট মানুহ যোনে বিজ্ঞানত নোবেল প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছিলে। তেখেতৰ আগতে কোনো বিজ্ঞানত নোবেল প্ৰাইজ পোৱা নাছিলে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ পাইছিলে আগতে 1913 চনত, বা তেখেতে লিটাৰেচাৰ বা সাহিত্যত পাইছিলে, কিন্তু বিজ্ঞানত ইজ দ্য ফাৰ্ষ্ট পাৰ্চন। চ' নাও আমাৰ এই বস্তুটো জানিব লাগে যে এই হোৱাট ইজ ৰমন এফেক্ট, ৰমন এফেক্টটো কি হয়। এই ৰমন এফেক্টটো কি হয় সেইটো মই আজি তোমালোকৰ লগত ডিছকাছ কৰিম, কিন্তু এইটো কৰাৰ আগতে CV ৰমন কোন হয় আমাৰ এইটো বস্তু অকণমান জানি ল'ব লাগিব। CV ৰমন 7 নৱেম্বৰ 1888 তামিলনাডুৰ ত্ৰিচি নামৰ এটা টাউনত তেখেতে জন্মগ্ৰহণ কৰিছিলে। তাৰপিছত তেখেতে মাদ্ৰাছ প্ৰেচিডেঞ্চি কলেজৰ পৰা এখেতে স্নাতক ডিগ্ৰী লাভ কৰে আৰু মাদ্ৰাছ ইউনিভাৰ্চিটিৰ পৰা এখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে, মানে MA। আগতে BA আৰু MA আছিলে সেইটো টাইমত, এইটো BSc আৰু MScৰ ইকুইভেলেণ্ট হয়, ছেম। চ' তাৰপিছত এখেতে ফাইনেন্সিয়েল চিভিল ছাৰ্ভিচ বুলি এটা এক্সাম হয়, সেই এক্সামখিনি এখেতে পাছ কৰিছিলে আৰু এখেতে প্ৰথম মানে ফাৰ্ষ্ট হৈছিলে এইটো এক্সামত। আৰু এখেতে তাৰপিছত এটা চাকৰি কৰিছিলে এই ফাইনেন্সিয়েল চিভিল ছাৰ্ভিচ। এই চাকৰি কৰাৰ যোগেদি এখেতে কলিকতাত আহিছিলে। কলিকতাত আহি এখেতে ডেপুটি একাউণ্টেণ্ট জেনেৰেল এইটো পদত বিভূষিত হৈ এখেতে কেলকাতাত বা কলিকতাত এখেতে নিৰ্বাহ কৰিছিলে। তাৰপিছত এখেতে ইণ্ডিয়ান ইনষ্টিটিউট অফ কাল্টিভেশ্যন অফ ছায়েন্স নামে এটা অনুষ্ঠান আছে, তাতে গৈ এখেতে নিজৰ গৱেষণা কৰিছিলে। আৰু 1917 চনত এখেতে একবিংশ শতাব্দী এইটো বিজ্ঞানৰ যুগ। ৰাতিপুৱাৰ পৰাই খোৱালৈকে জীৱনৰ প্ৰতিটো কাম আৰু জীয়াই থকাৰ যিটো আমাৰ সংগ্ৰাম মানুহ হিচাপে প্ৰত্যেকটোতে বিজ্ঞানৰ প্ৰয়োজনীয়তা আপোনালোকে দেখিবলৈ পাইছে। আৰু এইটো অত্যন্ত সঁচা কথা যে বিজ্ঞান নহ'লে আমি চলিব নোৱাৰোঁ। বিভিন্ন আৱিষ্কাৰ পৰীক্ষা নিৰীক্ষা বিজ্ঞানৰ এই আটাইবিলাকে আমাৰ মানৱ সমাজলৈ
এটা আমূল পৰিৱৰ্তন আনিছে, মানুহৰ মানদণ্ড উন্নত কৰিছে, মানুহৰ বিশেষ বিশেষ জ্ঞান, ভূপৃষ্ঠত কি আছে, ভূগৰ্ভত কি আছে, মহাকাশত কি আছে, এই আটাইবিলাক কথা বিজ্ঞানৰ জৰিয়তে আমি জানিবলৈ সক্ষম হৈছোঁ। ওকে, আৰু এইটো কোৱাণ্টাম মেকানিক্সে এইটো এক্সপ্লেইন কৰিব পাৰে। তো গতিকে এই যে ৰমনে যোনটো আৱিষ্কাৰ কৰিলে, এই ৰমনৰ আৱিষ্কাৰটো কি আছিলে? এই কোৱাণ্টাম